নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল পাৰ্থৱী প্ৰিয়ালৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আমি আজি আপোনালোকক লৈ গৈ আছোঁ আমাৰ পেহীহঁতৰ ঘৰলৈ, কিন্তু ৰাস্তাত আপোনালোকক এখন বিশেষ ঠাই দেখুৱাম, যিখন মানে ধৰ্মীয় স্থান হয়। আপোনালোকৰ চাই নিশ্চয় ভাল লাগিব। আমি এতিয়া গৈ আছোঁ ই ৰিক্সাৰে। হিমান দা হাই কৈ দিয়া। হাই। তো আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। ভৱানীপুৰ সত্ৰ এয়া ইয়াৰে পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া। আপোনালোকে আহিব পাৰে ইয়ালৈকে, সত্ৰখন দৰ্শন কৰি যাব, খুবেই ভাল লাগিব আপোনালোকৰ। আমি একচুৱেলি ইয়াত আহিম বুলি অহা নাছিলোঁ, যিহেতু পেহীহঁতৰ ঘৰলৈ যাম, মন গ'ল আপোনালোককো দেখুৱাবলৈ, আৰু আমাৰো আহিব মন গ'ল। চাওকচোন একবাৰ আমি আপোনালোকক ভালকৈ দেখুৱাওঁ। বাহিৰৰ পৰিৱেশটো আপোনালোকে চাই লওক, বহুতেই ভাল লাগিছে ইয়াত আহি। আপোনালোকক ভালকৈ সকলোখিনি দেখুৱাব নোৱাৰিলোঁ, আমাৰ অকণমান দৌৰা দৌৰি। আমি এতিয়া পেহীহঁতৰ ঘৰত যাওঁ, তথাপি আকৌ এদিন আপোনালোকক লৈ আহিম, এদিন চানডে লৈ আহিম। মানে ইয়াত চানডে সত্ৰীয়া নৃত্য শিকাই, আপোনালোকে সেইখিনিও চাব পাৰিব। তো এতিয়া আমি গৈ থাকোঁ। তো এতিয়া আমি গৈ আছোঁ পেহীহঁতৰ ঘৰলৈ, খোজকাঢ়ি গৈ আছোঁ, কাৰণ ওচৰতে পেহীহঁতৰ ঘৰ। তো এতিয়া আমি পেহীহঁতৰ ঘৰ প্ৰায় পালোৱে। এতিয়া সিহঁতে কি কৰি আছে আমি যাই চাওঁ বোলক। এতিয়া পেহীহঁতৰ ঘৰ পালোঁ, আমি গৈ আছোঁ ভিতৰলৈ। কোনে কি কৰি আছে চাওঁ। কি কৰি আছা পেহী? এয়া আমাৰ পেহী আচাৰ বনাই আছে। এইজনী আমাৰ চিৰু, পাৰ্থৱী। কি খোৱাবা আজি? আমাক কি খোৱাবা আজি? কি খোৱাবা আজি? দালি, তৰকাৰী, মাংস। আছে, মাংসটো আছে, প্ৰব্লেম নাই। আৰু এজনী পেহী দেখাই আছো আপোনালোকক। আহি কৈ দিয়া। কি কৰি আছা? কি বনাইছা? কি বনাইছা? দালি।
সিহঁতৰ ঘৰত বাটাৰ চিকেন মছলা খালোঁ, ভাল লাগিল খুবেই। এতিয়া আমি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। তো যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰ্থৱী প্ৰিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।